নমস্কাৰ বন্ধুসকল, আজি অকণমান অসমৰ কথা পাতোঁ ন। অসমৰ ছ'চিয়েল মিডিয়াৰ কথা পাতোঁ। দেখি আছোঁ, আপোনালোকে দেখি আছে চাগে, অসমৰ ছ'চিয়েল মিডিয়াত ফেচবুক হওক বা ইউটিউবত এটা নতুন ট্ৰেণ্ড চলিছে। কি ট্ৰেণ্ড চলিছে? জিবলি গ'ল। এতিয়া নতুন ট্ৰেণ্ড চলিছে, মানে এতিয়া নহয়, জিবলি আগৰ পৰা এটা নতুন ট্ৰেণ্ড চলি আছে যে সকলোৱে ব্লগ বনায়। ঠিক আছে, সেইটো কাৰণে সেই বিষয়ে আলোচনা কৰিবলৈ বা অসমৰ ছ'চিয়েল মিডিয়া বা ভিডিঅ' পাব্লিছিঙৰ জগতখন কোন দিশে গতি কৰিছে সেইটো বিষয়ে আলোচনা কৰিব মোৰ আজি বন্ধু এজন মুকেশ বড়ো, তেওঁক মই আমাৰ মাজলৈকে মাতি আনিছোঁ। আহকচোন আলোচনা কৰি আমি দুটা কথা পাতিম, আপোনালোকে শুনিব। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেওঁক আমন্ত্ৰণ জনাইছোঁ। মুকেশ বড়ো, নিজৰ চিনাকিটো দিয়া। প্ৰথমতে ভাস্কৰ দীপক ধন্যবাদ দিছোঁ, তেওঁ মোক মাতিছে নিজৰ ষ্টুডিঅ'লৈকে আৰু এনেকুৱা ধুনীয়া এটা ছেটআপ কৰিছে। ভাল লাগিছে ষ্টুডিঅ'টো চাই। ভাস্কৰ, তাৰ বাবে ধন্যবাদ, মোক যে আজি মাতিলা ইয়াত। প্ৰথমতে মই কওঁ, মানে দেশত মানে পৰিস্থিতি মানে কি ক'ম আৰু, বহুত বেয়া হৈ গৈছে। বহুত টক্সিক এনভাইৰনমেণ্টত মানুহে জীয়াই আছে। নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিব, সেইটো কাৰণে পেৰেণ্টছৰ এটা ডাঙৰ কনচাৰ্ণ হৈ গৈছে। বহুতে নাজানে ডিপছিক চাইনাই ডেভেলপ কৰিছে, বহুতে ইয়াৰ কথা নাজানে। লগতে ChatGPT, সেইটো হয়তো ডিপছিকৰ আগতে বহুত পপুলাৰ হৈছে, কিন্তু মানুহে ইউজ কৰিব নাজানে। আজি হয়তো আমি কিবা এটা কথা নাজানিলে ভাস্কৰ, আমি গুগলত চাৰ্চ কৰোঁ। কিন্তু ডেফিনেটলি বহুতে নাজানে, আমি গৈ কেনে সেইটো বস্তু ডিপছিকত নাইবা ChatGPTত চাৰ্চ কৰিম। তাৰপিছত আহি গ'ল গ্ৰক, হঠাৎ আহি গৈছে নিউজত ভাইৰেল হৈ গৈছে। কি গ্ৰক হয়? গ্ৰক বেটা লিখি আছে, মানে কি আৰু, গ্ৰক বেটাটো পাৰ্চন হয়, থাৰ্ড পাৰ্চন ওলাই গৈছে। সেইটো আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তাৰ বিষয়ে ইমান নাযাওঁ, তথাপিও মানে মই বস্তুটো সেইকাৰণে নিছোঁ, মানে বহুত আপোনালোক এডুকেটেড, যিবিলাকে মানে বুজিছে কি বস্তু গৈ আছোঁ। কিন্তু তথাপিও মানে এটা সাধাৰণ মানে ইন্ট্ৰডাকশ্যন হিচাপে এই ডাঙৰ কিছুমান বস্তু কৈ কেনে সৰু কথা লৈ যাম, তেতিয়া মানে বস্তুবোৰ ক্লিয়াৰ হয় নে? একজেক্টলি। মানে তুমি ক'বলৈ গৈ আছা যে টেকন'লজি ক'ত গৈছে, ৱৰ্ল্ডৰ টেকন'লজি বৰ্তমান কি লেভেল পাইছে আৰু আমাৰ অসমত কি চলি আছে। অসমত নহয়, মোক মাইকটো দিয়া, মই কৈছোঁ অসমত নহয়। আমেৰিকাই বনাইছে ChatGPT, হয়নে? তাৰপিছত বনালে গ্ৰক বেটা ভাৰ্চন। তাৰপিছত কি বনালে? চাইনাই বনালে ডিপছিক বনাইছে। আমাৰ ইণ্ডিয়াত কি আছে কওকচোন? কোনো ধৰণৰ AI মডেলেই নাই এতিয়ালৈকে আমাৰ ইণ্ডিয়াত। আছে, শুনিছোঁ জিকেট আহিব, প্ৰশ্ন আহিব, কিন্তু জিকেট আপুনি এনচাৰ দিব নোৱাৰিব। কেনেকৈ এনচাৰ দিব আপুনি যদি নাজানে, আৰু বস্তু যদি ফেমাছ নহয়, অভিয়াছলি আমি সেইটো ডেভেলপ কৰিব পৰা নাই। আমাৰ ইয়াত কি আছে? এষ্ট্ৰটক্স মানে আমাৰ সেইটোৱে ডিপছিক, সেইটো এষ্ট্ৰটকে আপোনাক নলেজ দিওঁ, আপুনি কি কৰিব পাৰিব। ভাবক কিমানখিনিলৈকে আমি পিছ পৰি আছোঁ। দুদিনমান আগতে ভিডিঅ' ওলাইছিলে ভাস্কৰ, কি ওলাইছিলে, মানে চাইনাই ডেভেলপ কৰিছে ৰবট, AI, ফলানা থিমকা। আমাৰ ইয়াত কি হৈ আছে? 5 মিনিটত ডেলিভাৰী। আৰু মানুহ এংগেজ কৰি আছে, তাতো বাইক আছে চলা। ইভেন আমাৰ কেন্দ্ৰীয় মন্ত্ৰী চেণ্ট্ৰেল মিনিষ্টাৰ পীয়ুষ গোৱেলদেৱে কৈছে যে যিটো টাইমত চাইনাই আমাৰ টেকন'লজিৰ ওপৰত গুৰুত্ব দি আছে, ছেমি কণ্ডাক্টৰৰ ওপৰত কাম কৰি আছে, লগতে বিভিন্ন ধৰণৰ AI মডেলছৰ ওপৰত কাম কৰিছে, সেইখিনি টাইমত ইণ্ডিয়াই কি কৰি আছে? যিখিনি ইণ্ডিয়াৰ এণ্টাৰপ্ৰিনাৰ, হয়তো কাপোৰৰ কিবা ব্ৰেণ্ড বনাব, নহ'লে ডেলিভাৰী কিবা কোম্পানী বনাব, নহ'লে কি কৰিব, কিমান সোনকালে আমাৰ ফুডটো ডেলিভাৰ কৰিব পাৰি। সেইটো একচুৱেলি জৰুৰী নেকি? আপোনালোকে ভাবে জানো সেইটো জৰুৰী বুলি? হয়, আমাক জৰুৰী হয়, নিশ্চয় হয়, যে আমাৰ ভোক লাগিলে আমাক ফুডটো ইনষ্টেণ্টলি লাগিব, কিন্তু সেইটোত আমাৰ ক্ৰিয়েটিভিটি দৰকাৰ নাই। আমাৰ বৰ্তমান চাবলৈ গ'লে আপোনালোকে আগৰ পৰা এটা কথা জানে যে আমাৰ যিমানখিনি টেলেণ্টেড মানুহ আছে, আমাৰ টেলেণ্টেড মানুহখিনি গোটেই ক'লৈ যায়? আমেৰিকালৈকে যায়, নহ'লে ইউৰোপীয় অবভিয়াছলি জব চিকিউৰিটি আছে। লগতে হঠাৎ কাৰোবাক এটেক কৰি, যিটো মানে আগতে চাইণ্টিষ্ট এজন আছিলে, মানে বাহিৰত তেওঁ মানে ইমান ধুনীয়া অপৰচুনিটি পাইছিলে। আপোনাৰ নিউজ কেতিয়াবা যদি ফ'ল' কৰিছে গম পাব, পাৰ্কিঙৰ কাৰণে তেওঁ মব লিঞ্চিং বুলি যে কয়, মব লিঞ্চিং মাৰি পেলাইছে। তেনেকুৱা গতিকে সেইবিলাক বস্তু হ'ব নালাগে, সেইবিলাক বস্তু কোনোদিনে একচেপ্টেবল নহয়। এতিয়া এটা একদম চিম্পল কথা, বৰ্তমান অসমলৈকে আহোঁ। বৰ্তমান অসমত টেকন'লজিৰ ক্ষেত্ৰত ইমান উন্নয়ন হোৱা নাই অসমত, ঠিক আছে, কিন্তু বৰ্তমান আমি ইণ্ডিয়াৰ মেইনলেণ্ড, আমি জেনেৰেলি কৈ থাকোঁ, আমি অসমৰ কথা ক'লে কওঁ ইণ্ডিয়াৰ মেইনলেণ্ড, মানে কি নৰ্থ ইষ্টক বাদ দি ইণ্ডিয়াৰ বাকী অংশখিনি, সেইখিনি কথা আমি কৈ থাকোঁ, ঠিক আছে। সেইখিনি কথা কওঁতে সেই জেগাখিনি যিমান ডেভেলপ হৈছে, আমাৰ অসমখন সিমান ডেভেলপ হৈছেনে? বা নৰ্থ ইষ্টখন
ইমান ডেভেলপ হৈছে এটা মানে দুদিনমান আগতে মানে বাংলাদেশৰ যিজন কি কয় সেইজন তেখেতক প্ৰাইম মিনিষ্টাৰ বুলি নকওঁ এক্টিং প্ৰাইম মিনিষ্টাৰ কি বুলি কয় তেখেতে নিজকে মানে যিজনে মানে গাইড কৰে মানে এডভাইচাৰ বুলি নিজকে যিজনে কৈছে তেখেতে যদি আমাক মানে ইমান ডাঙৰ এটা নেগলেক্ট কৰিছে লেণ্ডলক মানে কাণ্ট্ৰি North East is a landlocked country. Mane, how it is possible? We are a part of India. Being a Indian citizen, mane, both in last like I said, hekhini khetrot mane amar prime minister chief minister bhal eta reply dise. Eto bhal lagise. Aru ami bisab kori tekhetor amar ami jehetu dehor protinidhi hisabe teo ami choose korisu. Teo protinidhi choose korisu. Obviously তেওঁ কৈছে যিখিনি নিজৰ কাম কৰিব লাগে কৈছে চৰকাৰেও কৈছে কিন্তু আমি বিং এ চিটিজেন আমি কি কৰিছো ইণ্ডিয়ান পাৰসন যদি আমি এই জগতখনৰ বিং এ আছামিজ অসমীয়া আমি জয় অসম বুলি কওঁ আমি সদায় মই কওঁ এটা টক্সিক এনভাইৰনমেন্ট ফলো কৰি আছো অবভিয়াছলি কিয় কৈছো আমি ৰাতিপুৱা উঠিছো ইনষ্টাগ্ৰাম চাইছো ভাল লাগিছে ভিডিঅ' স্ক্ৰল কৰি 2 ঘণ্টা কেতিয়া গ'ল গমে নাপালো ল'ৰা ছোৱালী ক্লাছত যাব দেৰি হৈছে মানুহ অফিচ যাব দেৰি হৈছে অফিচত গৈ কি কৰিছে একো কৰা নাই বছক এক্সকিউজ দিছে বছৰ আশাত আছে যে ভাল কাম কৰিব কোম্পানী ডেভেলপ হ'ব যেটা তেওঁক মই উঠাই দিম কেনেকৈ পসিবল আৰে মানুহে কি কয় পলিটিচিয়ান এজন হৈছে পঢ়া লিখা নাই পলিটিচিয়ান হৈ গৈছে আৰে আমি পঢ়া লিখা হৈ কি কৰিছো একো কৰা নাই কিন্তু পলিটিচিয়ানে কি কৰিছে যুজিছে খুব খাই কেনে পলিটিচিয়ান হৈছে আমি সেইটো কৰিব পৰা নাই বেলেগক দুখ দি লাভ নাই ৰিসেন্টলি এটা একদম ৰিসেন্ট কন্ট্ৰভাৰ্সি এটা আমাৰ চিফ মিনিষ্টাৰে কৈছে যে আমাৰ অসমৰ এটা স্যাটেলাইট এটা লঞ্চ কৰিব আমাৰ জাস্ট ষ্টেট আৰু মানে আমাৰ আসামখন ফাৰ্ষ্ট ষ্টেট হ'ব যিয়ে যাৰ নিজৰ এটা স্যাটেলাইট থাকিব তাত মানুহে হাস্য উৰুৱাইছে মানে কি বুলি কম এইটো মানে ধেমালি কৰিছে একচুৱেলি কথাটো অসমৰ যিটো আমাৰ পপুলেশ্যন হওক বা আমাৰ যিখিনি এটা কেপাবিলিটি আছে কেপাবিলিটি বুলি আমাৰ কাৰ্যক্ষম ক্ষমতা সেইটো যিটো আছে আমি পাৰো কিন্তু আমি কিহৰ কাৰণে নোৱাৰো কাৰণ আমি নিবিচাৰো একদম সায়েন্টিস্ট বিভাগৰ আমাৰ কথাই নহয় টেকনলজি কথা নকওঁ কোনো নেনো টেকনলজি ওলাই গৈছে কি বুলি কয় এইটো নেনো টেকনলজি কোনোবা জানে নেকি নেনো টেকনলজি কাৰণ আমি এডুকেট কৰিব পৰা নাই আমাৰ চাইল্ডক এডুকেট কৰিব পৰা নাই সিহঁতক আমি ভাল পাইছো সিহঁতে নাচি দেখুৱাইছে ধুনীয়া ভণ্টি ধুনীয়া কৰিছা ভাইটি ধুনীয়া কৈছা তুমি ধুনীয়া নাচিব পাৰা তুমি ধুনীয়া গান গাব পাৰা টেকনলজিৰ ক্ষেত্ৰত গৈছো নেকি ইমান পলিউশ্যন হৈ গৈছে কোনোবা কথা পাতিছো নেকি কৈছো নেকি যে জুই পঢ়িব নালাগে এইটো কৰিব নালাগে সেইটো কৰিব নালাগে বাছ নাচা তুমি এদিন ফলোৱাৰ্ছ বাঢ়াবা পপুলাৰ হৈ যাবা দেখিছো ডিম্পু দা তেনে তুমি এদিন পাৰিবা নহয় এক্সেক্টলি এইটো ভাল কথা কৈছা তুমি এইটো ভাল কথা কৈছা নহয় তাত কথা এটা আছে ছ'চিয়েল মিডিয়া বা ইউটিউব বৰ্তমান এটা ডাঙৰ প্লেটফৰ্ম ভিডিঅ' টেলিকাষ্টিঙৰ ইউটিউবত ভিডিঅ' বনাব লাগে আমি বনাই আছো ঠিক আছে বনাও অ'কে বাট তাত আমাৰ ধৰা 100% বুলি ধৰি ললো অসমত টোটেল ভিডিঅ' বনাই আছে তাৰ মাজৰ পৰা 99% কি বনাই আছে জাষ্ট এণ্টাৰটেইনমেণ্ট হয়তো কমেডি ভিডিঅ' নহলে ডেন্স নহলে গান নো ডাউট আমাৰ শংকৰ মাধৱদেৱ এইটো মই কোনো বিতৰ্ক কৰিবলৈ যোৱা নাই যে নাচ গান নেলাগে বা তেনেকুৱা ধৰণৰ কোনো বস্তু নেলাগে কিন্তু সকলোৱে কথা এটা ক'ব খুজিছো মানে ইণ্ডিয়ান কালচাৰটো এনেকুৱা মানে আমি বহুত নিজকে ৰেচিষ্ট কৰো ন অবভিয়াছলি কৰো আমি মই মানে ক'ব বিচৰা নাই কোনোবা ভিডিঅ' নাচি দিছে মানুহে ফলোৱাৰ বঢ়াইছে দেখুৱাইছে নিজকে মানে চব কৰিছে সেইটোৰ ভিতৰত সোমাব যোৱা নাই কিন্তু ডেফিনেটলি সেইজন মানুহৰ কাৰণে ভাল হৈছে সেইজন পাৰ্চনৰ কাৰণে ভাল হৈছে যিখিনি এইটো কৰিছে কিন্তু সেইখিনি ভিডিঅ' কনজিউম কৰি কেনে যিখিনি ষ্টুডেণ্ট আছে যিখিনি মানুহে এইটো টাইমত বহুত কথা শিকিব লাগে কি পাইছে তেওঁলোকে কিবা পাইছে নিজৰ টাইম ৱেষ্ট কৰিছে সেইটো ক্ষেত্ৰত যদি ভাল এটা এডুকেশ্যনেল ভিডিঅ' এটা কনজিউম কৰে যদি দেশ বিদেশৰ কথা ভাবি ইণ্টাৰনেশ্যনেল পলিটিক্স কি হৈ আছে কি হোৱা নাই একো নালাগে জাষ্ট আপুনি কি খাব লাগে কি খাব নালাগে জাষ্ট আমাৰ মানে মেইনলি কিছুমান কোৱা হয় নহয় আমাৰ মানে কমন চেন্স কিছুমান অবভিয়াছলি আমাৰ ডাঙৰে এতিয়া যদি কিছুমান মানে কয় আৰু যে অমুকত নাচবে তেনে গ'লে কি হ'ল এটা উত্তৰ আজিকালি মানে পাই দিশত ওলাই আহিছে কিন্তু সেইটো টাইম এটা বেলেগ আছিল আমাৰ টাইমত দেউতাহঁতে সুধে ক'ত যোৱা এই ক'ত যোৱা শব্দটোতে এটা ভয় লগা আছিল মানে কি ৰিপ্লাই দিম ক'ত যাম মানে আজিকালি মানে জাষ্ট নট এ পাৰমিশ্যন অল এভৰিথিং ইজ গ্ৰান্টেড
জাষ্ট ক'ব লাগে মই যাওঁ এটা ইনফৰ্ম এটা কৰিব লাগে তেনেকুৱা হৈ আছে মানে সঁচাকে আজি ফাৰ্ষ্ট ভিডিঅ' মানে তোমাৰ লগত মানে টপিকৰ বাহিৰত হৈ গৈছে মানে ইমানখিনি মানে ভিতৰত সোমাই আছে মানে ৰখাব পৰা নাই কি ক'ম আৰু নহয় জয় আই অসম বুলি কোৱাৰ লগে লগে অসমখনক ভাল কৰিব লাগিব অসমখনক ভাল কৰিবলৈ আমাৰ দেশত মানে ভাৰতৰ কথা কৈছো ভাৰতৰ মাজত অসমখনৰ এখন শ্ৰেষ্ঠ ৰাজ্য বনাব লাগিব তাৰ লগতে গ্ল'বেলিও আমাৰ নিজৰ চিনাকি এটা দিব লাগিব আৰু দিবৰ কাৰণে বৰ্তমান একদম সহজ বা সঠিক উপায় হ'ল ছ'চিয়েল মিডিয়া বা ইউটিউব আৰু ইয়াত যদি আমি জাষ্ট এণ্টাৰটেইনমেণ্ট ভিডিঅ' কমেডি ভিডিঅ' যদি আপলোড কৰি থাকোঁ বা জাষ্ট সেইখিনি কণ্টেক্সট দি থাকোঁ তেনেহ'লে আমাৰ অসমখনৰ চিনাকিটো এখন বহুৱা ৰাজ্য হিচাপে চিনাকি হ'ব কোনো কণ্ট্ৰভাৰ্চি কৰিব বিচৰা নাই এইটো ক্ষেত্ৰত বিতৰ্ক মই কোনো ধৰণৰ বিচৰা নাই কিন্তু যিটো সঁচাকৈ হৈ আছে সেইটো ক'বলৈ ওলাইছোঁ ব্লগ কোনে বনায় মই ক'বলৈ গৈ আছোঁ ব্লগ কোনে বনায় ব্লগ কাৰ চাম আমি একদম সঁচা কথা তুমিও জানা ময়ো জানো এইটো কথা মানে এজন মানে তেওঁ যোগ্য হ'ব লাগিব ব্লগ বনোৱা মানুহৰ কিছুমান সঁচাকে যোগ্যতাৰ এটা কথা আছে ন যেনেকুৱা আপুনি ৰাতিপুৱা উঠিলে ধৰি লওক মই উঠিছো হাগিছো মুতিছো এইখিনি কৈছে সেইটো ব্লগ নহয় আপুনি যাওক ভাল এটা প্লেচ এক্সপ্ল'ৰ কৰক তাৰ হিষ্ট্ৰীৰ বিষয়ে কওক তাতে কিবা এটা আপুনি ফাউণ্ডেশ্যন পাইছে সেইটো কেনেকুৱা হৈছে কোনে বনাইছে কেনেকুৱা বনাইছে কি কণ্ট্ৰভাৰ্চি আছে সেইটো কৰক তাৰ পৰা মানুহে এটা পলিটিকেল কথা শিকিব পাৰিব এটা হিষ্ট্ৰী জানিব পাৰিব চায়েন্স এটা জানিব পাৰিব তো তেনেকুৱা ব্লগছ শুনক মানে কনজিউম কৰক মানে নট এ টক্সিক বাট ইউ হেভ টু কনজিউম দ্য গুড থিংছ কিন্তু আমি কি কনজিউম কৰি আছো ফাৰ্ষ্ট অফ অল মানে আজি ফাৰ্ষ্ট টাইম মাতিছে মানে কিবা টপিক এটা আলোচনা কৰিম বুলি ভাবিছো মানে অভাৰ এক্সাইটেড নহয় অভিয়াছলি নহয় আৰু আগতে ভিডিঅ' কৰি পোৱা নাই সেইটো কাৰণে অভাৰ এক্সাইটেড হ'বও পাৰোঁ কিন্তু যিখিনি মানে মাইণ্ডত আছিল মানে যিখিনি এতিয়া দেখি আহিছোঁ সেইবিলাকৰ মানে কমপ্লিটলি মই প্ৰতিবাদ কৰোঁ অভিয়াছলি কৰোঁ আপোনাক মানে আজি ছ'চিয়েল মিডিয়াত আপোনাক সেইখিনি মানে শিকাব নিবিচাৰে আপুনি যিটো নাজানে আপোনাক সেইখিনি দেখুৱাব বিচাৰে যিটো আপুনি চাব বিচাৰে আপুনি যেতিয়া টাইম ৱেষ্ট কৰিব যেতিয়া আপুনি স্ক্ৰলিং কৰিব আপোনাৰ লেভেলটো কম পাব ভাল পাইছে নেক্সট লেভেল দিব আপুনি কোনটো সময়ত 2 ঘণ্টা নিজৰ টাইম ৱেষ্ট কৰিছে আপুনি গমেই নাপাব মই ফাৰ্ষ্ট সঁচা কথা কওঁ মইতো এডিক্টেড হয় এইবিলাক বস্তু কৈছোঁ অভিয়াছলি কিন্তু মোৰ আজি মোবাইলত সেইটো বস্তু নাই মানে ইনষ্টাগ্ৰাম মই ডিলিট কৰিছোঁ ফেচবুক মই ডিলিট কৰিছোঁ বস্তুবোৰ লাগে কিন্তু তাৰ এটা লিমিটেশ্যন লাগে সেই লিমিটেশ্যন আমি পাহৰি যাওঁ মানে অভিয়াছলি সেইটো অহা নাই এতিয়ালৈকে কণ্ট্ৰল কেপাচিটি অহা নাই আমাৰ আহিছে আমাৰ এটা বয়স হৈ গৈছে আমি অভিয়াছলি এটা ক্লজ কৰিছোঁ কিন্তু যুৱ প্ৰজন্মই এইটো এটা মানে ক'ব বিচাৰিছোঁ কিন্তু মানে আজি আমি এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ মানে যে আপোনালোক ইমানখিনি মানে বেয়া বস্তুবোৰ কনজিউম কৰি আছে ন ইটছ লাইক আ ড্ৰাগছ চ' এডিকশ্যন এটা আছে মানে ফ্ৰী এণ্ড ফ্ৰেংকো এইটো আমাৰ ফাৰ্ষ্ট ভিডিঅ' নেক্সট ভিডিঅ' আমি আকৌ আহিম আপোনালোকৰ আগত যদি আপোনালোকে আমাৰ কি কয় যিখিনি আমি এতিয়া কৈছোঁ সেইখিনি যদি আপোনালোকে যদি আপোনালোকে মানে সেইটো ছাপৰ্ট কৰে আৰু শুনিব বিচাৰে আমি এটা ৰিফৰ্মছ এটা আনিব খুজিছোঁ আমি যিখিনি নলেজ আমি কনজিউম কৰোঁ যিখিনি আমি নিজকে মানে ট্ৰেন্সফৰ্ম কৰিব বিচাৰোঁ আৰু লগতে আপোনালোককো আপোনাৰ ল'ৰা ছোৱালী আপুনি যিকি নহওক আপুনি মোতকৈ সৰু ভাইটি ভণ্টি যিবিলাক আছে দাদা বাইদেউ সকলোকে আমি জ্ঞান বুলি নকওঁ অভিয়াছলি জ্ঞানে দি আছো ন একেলগে শিকো যিখিনি আমি ভাল বস্তু কনজিউম কৰোঁ আপোনালোকক শিকাম আপোনালোকক সেইখিনি কথা কওঁ সেইখিনি আপোনালোকে শিকক বা নিশিকক কিন্তু যদি ভাল পায় নিশ্চয় শিকিব যদি চেম মেণ্টেলিটি কি কৰিছে ধনী 6 মাইলছে ফেমাছ কোনোবা হৈছে যদি তেনেকুৱা আপোনাৰ ফেমাছ হ'ব আছে আপুনি হৈ যাওক কোনো ডাঙৰ কথা নহয় কিন্তু দেশৰ ডেভেলপমেণ্ট নহ'ব আপোনাৰ ডেভেলপমেণ্ট নহ'ব এটা মানে বেয়া এটা দিশত মানে দেশখন গুচি যাব সেইটো আমি নিবিচাৰোঁ সেইটোৱে গতিকে অসমখনক সঁচাকৈ শ্ৰেষ্ঠ ৰাজ্য এখন বনোৱা হওক যাতে আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা গ্ল'বেল ষ্টেজত গৈ যাতে আমি ক'ব পাৰোঁ জয় আই অসম তেনেকুৱা ৰাজ্য এখন বনোৱা হওক কথা বহুত ৰৈ গৈছে ভিডিঅ'টো দীঘলে নকৰোঁ কথা কৈ যাওঁ মানে যিহেতু দৰ্শকে মানে আমাৰ মানে মৰ্টটো বুজি পোৱা নাই মানে কিয় আমি আহিছোঁ ৱাই উই আৰ হিয়াৰ কিহৰ কাৰণে আহিছোঁ আমি এটা মটিভত আহিছোঁ মানে মেইনলি যিটো মানে লেভেলৰ মানে টক্সিচিটি বাঢ়ি আছে হগেন হওক কিবা হওক ফালনা ঢিমকা সেইটো আৰু তাত গ'লে কণ্ট্ৰভাৰ্চি বহুত হৈ যাব সেইটো নিবিচাৰোঁ কিন্তু মাজতে হেৰি এটা পালোঁ এটা আজি ৰাতিপুৱা চাগে ফেচবুক
ইনষ্টাগ্ৰামটো স্ক্ৰল কৰি আছিলোঁ ৰিলছবিলাক জেনেৰেলি তাত একচুৱেলি মোৰ ফেচবুক ইনষ্টাগ্ৰাম মই আপোনালোকক এতিয়াও খুলি দেখুৱাব পাৰোঁ ইয়াত মই স্ক্ৰল কৰিলে মোৰ জাষ্ট আপোনাৰ তুমিও জানা হয়তো দুই এটা বেহাৰ পোষ্ট চাওঁ আপোনালোকে সকলোৱে চাই চাগে ভাল পায় তাৰ দুই এটা ভিডিঅ' আহে তাৰপিছত বাকীখিনি মই টেকন'লজি বা গ্ল'বেল নিউজখিনি ফ'ল' কৰোঁ বা ইউটিউবতে চাব পাৰে শ্বৰ্টছ চ' মাজতে কেনেকৈ আহিলে মই নাজানো নামনি অসমৰ ছোৱালী এজনী মই নাম মেনশ্যন নকৰোঁ তেওঁ দুটা মানে ভিডিঅ' এটা দেখিলোঁ তাৰপিছত মই তেওঁৰ প্ৰফাইল গৈ চালোঁ মানে কোনো বেয়া হেৰিত নহয় প্ৰফাইলটো গৈ চাওঁতে তেওঁ দুটামান গাইজ মই আজি পলাই আহিলোঁ চাওকচোন কেনেকৈ পলাই আহিলোঁ মোৰ একদম ইচ্ছা নাছিলে কিন্তু মই পলাই আহিলোঁ থাকিব নোৱাৰিলোঁ মানে লেভেল অফ থিংকিং মানে একজেক্টলি লেভেল অফ থিংকিংটো কোনটো পৰ্যায়লৈকে গৈছে মানে কি হৈ আছে এডুকেশ্যন ডেফিনেটলি দৰকাৰ এডুকেশ্যন মই ছোৱালীজনীৰ লেভেলৰ তাই এডুকেশ্যন আছে পঢ়িছে চিভিক্স হিষ্ট্ৰী আৰু civic sense কিছুমান বস্তু একজেক্টলি মই সেইটো কথা কৈ আছোঁ এডুকেশ্যন এণ্ড চিভিক চেন্স বা ছ'চিয়েল মানে ছ'চাইটিখনৰ প্ৰতি আমাৰ দায়িত্ব কি ছ'চিয়লজি দায়িত্ব কি সেইটো বস্তু মানে পাহৰি গৈছোঁ নেকি ডেফিনেটলি পাহৰাৰ দৰে হৈছে সেইটো কাৰণে আজিৰ যিটো আমাৰ অবজেক্টিভছ ভিডিঅ'টো বনোৱা মানে কিছুমান ৰিফৰ্মছ আমি আনিব ট্ৰাই কৰিম আমি নিজেও মানে ভিডিঅ'ৰ আগত নহয় আজি কৈছোঁ কিন্তু বাহিৰত আমি বহুত লাগিছোঁ সিও চেষ্টা কৰিছোঁ আমি নিজে স্কুলত কাম কৰোঁ স্কুলত বহুত ল'ৰা ছোৱালীক নিজে পাৰ্চনেলি লগ কৰি পেৰেণ্টছকো লগ কৰি কিনে আমি বুজাওঁ কিছুমান কথা ভাল হ'ব লাগে ভাল ইন দ্য চেন্স মানে যিটো লেভেলত মানে ভিডিঅ' বনাই আছোঁ সেইটো লেভেলত মানে ক'লে নহ'ব এটা কিছুমান ডেফিনেটলি এক্সাম্পল এটা ছেট কৰি দিব বেছিকৰ পৰা ট্ৰাই কৰিছোঁ মেইনলি মোবাইল যদি তাত বহুত মানে ডেফিনেটলি আমি মোবাইল লৈ মানে বহুত কথা শিকিছোঁ কিতাপৰ মানে আজিকালি বহুত কমি গৈছে মোবাইলৰ পৰা শিকিছোঁ কিন্তু কনজিউম কৰক আপোনাৰ তাত দুটা দোকান আছে আপোনাৰ তাত দোকান আছে মদৰ দোকান আছে লগতে আৰু এখন ফলৰ দোকান আছে কিতাপৰ দোকান আছে আপুনি ক'ত পইচা খৰচা কৰিব কোনটো বস্তু কনজিউম কৰিব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আহক যদি আপুনি নিজকে ট্ৰান্সফৰ্ম কৰিব বিচাৰে ফাষ্ট কৰি দিবৰ লগত মই সদায় থাকিম মুকেশ বড়ো আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰি দিব মই বিদায় লৈছোঁ ধন্যবাদ অসমখনক সঁচাকৈ এখন শ্ৰেষ্ঠ ৰাজ্য বনাওঁ আহক সদায় আমাৰ লগত জড়িত হৈ থাকক এনেকৈ চাই থাকিব আমাৰ ভিডিঅ' লাইক কৰিব ছাপোৰ্ট কৰিব শ্বেয়াৰ কৰিব যদি ভাল পাইছে এনেকুৱা কণ্টেণ্টৰ কাৰণে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ